গাইজ আমি এতিয়া এফালে যাব ওলাইছোঁ সোনকালে ওলাইছোঁ এতিয়া ৰাতি বাজিলে 10:10 আৰু বলক আমি এতিয়া কলে গৈছোঁ বলক দেখাই থাকি আৰু এতিয়া আমি টাউনত আছোঁ ৰাতি লগত আৰু দুগৰাকী আছে আন্ধাৰ দেখিছে এই আমাৰ ডুমডুমা তেল দিব আমি আমাৰ গন্তব্যস্থল আহি পাই গ'লোঁ আহিছা কিমান দেৰি হ'ল আহি পোৱাৰ হ'ল আধা ঘণ্টা হ'ল হ'ব আমি গৈ আহোঁগৈ ভাগিনীহঁত গৈ আছে আমাৰ পেচেণ্ট একদম বিষত তত নাই প্ৰথম মাকজনী বহুত বিষাই আছে লৈ যোৱা হ'ল লেবাৰ ৰুমলৈ এইটো এটা দুখৰ বিষয় এইটোৱে যে এতিয়া নহ'ব আৰু 1-2 ঘণ্টা লাগিব বুলি কৈ দিলে বহুত বেয়া লাগিলে আৰু নাৰ্ছ বাইদেউকেইজনী অকল মোবাইলে চাই আছে আশা কমি গৈছেগৈ দেই কাইলৈ পাৰিলে আহিব নহ'লে আৰু পিছত পাৰ্টি খাবলৈ আহিব বাইদেউ যায় কেনে যাওঁগৈ ইয়াত দেখিছে নহয় কিনি দিছে মৰমতে মালিকে তিনিচুকীয়া চিভিলত কেনেকৈ তামোল খাই পিক পেলাই থৈছে ইয়াত আকৌ লিখাই আছে দেই তামোল পাণ ধপাত বিড়ি চিগাৰেট সেৱন নিষেধ অন্যথা জৰিমনা ভৰিব লাগিব কিন্তু তলত চব এই অৱস্থা হস্পিটেলবিলাকত এইবিলাক জেগাই জেগাই অকল পিকেই পেলোৱা একদম ৰোগীৰ লগৰ এটেণ্ডেঞ্চবিলাক তেনেকুৱাকৈ শুই আছে আজি 2 নম্বৰ দিনা এইবিলাক খানা পিনা বনাই লৈ গৈ আছোঁ আৰু এয়া আমাৰ অকণমানি বেবীটো শুই আছে আৰু হাতখন চব কিমান ধুনীয়াকৈ একদম কৃষ্ণ কৈ থকা নিচিনা নিজে হাতখন লৈ আছে ইমান ভাল লাগিছে হাতখন চব একদম ভগৱন্তৰ নাম লৈ আছে আৰু এফালে আমাৰ মাকগৰাকী আজি পূৰা সুস্থ এইফালে আইতাক একদম মানে পূৰা ফূৰ্তি এতিয়া নাতিনী আপোনালোকে কমেণ্ট কৰি ক'বচোন কোনে কোনে জানে মই নাতিন সেইটো মই নকওঁ তেওঁ নাতিনী কৈছে তেওঁ নাতি ক'ব পাৰে এতিয়া চেহেৰাটো চাই লওক কি হ'ব ধুনীয়াকৈ হৈ আছে বেবীটো এয়া বাপেক আন্ধাৰ দেখিছোঁ যে নাই একদম বৰ ফূৰ্তি এতিয়া মই তাকে কৈছোঁ ল'ৰা নে ছোৱালী মই নকওঁ ইয়াত দেখাই দিছোঁ আৰু ভিডিঅ'ত বমাক আহিছে দেই ল'ৰা চাবৰ কাৰণে আৰু এয়া পতাক কৃষ্ণ দেই পতাক বমাক মিলিছে নাই বাৰু কমেণ্ট কৰি জনাবচোন এতিয়া মাজু পেহীয়েকে লৈছে দেই প্ৰথম লৈছে এতিয়া 1000 দিয়ে নে 500 দিয়ে এইটোহে আপোনালোকক দেখাম আৰু এইটোহে বিশেষ কথা এতিয়া কি দিয়ে আকৌ নাই এতিয়া ইয়াত দিব লাগিব ন আৰু এইটো ভাগিন হয় ডাঙৰ পেহী পুতেক এইটো ডাঙৰ পেহী তোমাৰ নামটো কৈ দিয়াচোন হা জ্বৰ হৈছে তোমাৰ এজনী পেহীয়েক দিয়া কিবা এটা দি দিয়া দেই কি দিম এতিয়া কিবা এটা দিয়া কমপক্ষে ভিডিঅ' হৈ আছে ন ভিডিঅ'ত দেখি পাব লাগিব জুতি ভূঞা বুলি মই দিয়াটো দি দিলে নহ'ব নহয় এগৰাকী বৰ টেঙৰ দেই একদম নাই মণিবেগ ওলোৱা দেই নহ'ব কিবা এটা দিয়া লৈছে দেই একদম হাঁহি সৰু পেহীয়ে লুকাই গ'ল আৰু পইচা দিব পাল্লা পাই কিনি ডাঙৰ পেহী পুতেক আৰু ক'লে গ'ল এইয়া পেহা দেই
এয়া পেহা বৰ ধুনীয়া আমাৰ হেণ্ডচাম পেহা একদম দেই বহুত হেণ্ডচাম একদম নবৌকৰ ওচৰত আহি বহিছেহি কৃষ্ণ পেহীয়েকজনী মই দেখাই দিছোঁ ভালকৈ পেহীয়েকজনী কি দিছে ফটা নেপায় দেই আমাৰ ল'ৰাক নিদিবি আৰু আমাৰ ল'ৰাক নিদিবি দিম নহয় দিবই লাগিব কেনেকৈ বস্তুটো কেনেকৈ এই দিলে দেই মাজু পেহীয়ে আৰু বমাক কিন্তু মাইনাটোৰ কি হ'ব ককা আইতাক এতিয়া কি আনিছে দিয়ক মিঠাই দেই একদম ডাঙৰ ডাঙৰ লাডু আমাকে দিছে দেই আমাৰ অকণমানি মাইনাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি লৈ আহিছে দেই একদম মাইনাটো খাবনে আমি খামনে আমি খাম এতিয়া দেই আমি খাম এতিয়া বুলন শইকীয়া বাপ আহিছে দেই এই কি বা দিছে দেই কলা পেলটিনত চাওঁ কলা কি হয় বাৰু ছাগলী মাংস নহয়তো বৰ্তা বৰ্তা অঁ বৰ্তা অঁ আমি খাম আকৌ আমি খাম এই পেহীয়েকজনী বেছি খাং খাং কৰে দেই হ'ব বাৰু একো নাই আকৌ বাকী দিব ন বাপেককো দিছোঁ কৃষ্ণ পইচা ঐ মাকক 100 টকা দি দে কৃষ্ণ পেহীয়েকো পাইছে আমিও মানে এনেই পইচা পইচা খেল পাতিছোঁ কৃষ্ণ দিয়াটো হেৰি আগত দিব লাগিছিল দেখাটো এইকেইটা লাষ্ট আৰু আমাৰ সৰু মামীয়ে এনাই আইতাই দিছে দেই পইচা 500 টকা 500 টকা কৰাই নাই কোনটো আছিলে বাৰু কোনটোৰ ভিতৰত কি আছে আমি এতিয়া মেডিকেলৰ পৰা ঘৰলৈ যাব ওলাইছোঁ এগৰাকী বাৰু এতিয়া আহিছে থাকিব মইতো কালিৰ পৰা আছোঁ একদম চকুটুকু বেয়া এই পেহীয়েক চোৱা একদম ফূৰ্তিত মানে এইফালে আইতাক বেগ একদম মোনা লৈ চাওঁ মোনা লৈ একদম খুব ফূৰ্তি আইতা একদম পেহীয়েকৰ পূৰা ফূৰ্তি আমিও ফূৰ্তি বাৰু